তো হে বন্ধুসকল পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ মই মনোৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বহু দিনৰ পৰা আপোনালোকক যিহেতু কৈ আছিলোঁ মই এখন ফাৰ্মত ব্যস্ত, তো মোৰ ফাৰ্মখন আজি অকণমান আপোনালোকক দেখাম। তো বলক দৰমহা বন্ধ কৰি দিওঁ। পোনপ্ৰথমে দেখাইছোঁ এয়া ফাৰ্মখনত প্ৰথম প্ৰৱেশ কৰিয়ে টিউবৱেলটো ইয়াত ৰাখিছোঁ আৰু ইয়াত জোতাবিলাক এনেকৈ ৰাখিছোঁ আৰু ইয়াত দানা কুটো চববিলাক মিক্স কৰি দানা গাহৰিবিলাকক দিওঁগৈ ইয়াৰ পৰাই নি কিনে। তাৰপিছত এইবিলাক ইলেক্ট্ৰিচিটি বৰ্ড লাইটটো জ্বলাই লওঁ, ভাল দেখিব তেতিয়া অকণমান। তাৰপিছত এইবিলাক ইয়াতে অলপ চলপ ৰাখিছোঁ, ইয়াত দানা ষ্টক কৰোঁ, বৰ্তমান দানা ষ্টক নাই। এইটো স্প্ৰে ফাৰ্মত স্প্ৰে কৰোঁ আৰু ইয়াতে আছে আৰু এইবিলাক দৰৱ পাতি কিবা কিবি এইবিলাক ইয়াতো আছে দৰৱ পাতি। তাৰপিছত মহ সাঁতুৰিবলৈ এইবোৰ জ্বলাই দিওঁ গধূলি হ'লে। তাৰপিছত কি বুলি কওঁ, ৰ'ব এক ছেকেণ্ড, চেণ্ডেলযোৰ পিন্ধি লওঁ। মোৰ ঘৰৰ পৰা অনা চেণ্ডেল আৰু ফাৰ্মত পিন্ধা চেণ্ডেল সম্পূৰ্ণ বেলেগ। তো চেণ্ডেলযোৰ পিন্ধি ল'লোঁ, ফাৰ্মৰ চেণ্ডেল। বাহিৰৰ চেণ্ডেলবিলাক এইটো কাৰণে ভিতৰলৈ নানো, যিহেতু বীজাণু লাগি আহিব পাৰে, তো সেইটো কাৰণে ভিতৰলৈ নানো। ইয়াত স্পেচিয়েলি এযোৰ চেণ্ডেল থাকে আৰু সেই চেণ্ডেলযোৰ পিন্ধি আমি প্ৰৱেশ কৰোঁ। তো বেক কেমেৰা কৰি সকলোবোৰ দেখাম, চাই থাকক। ফাৰ্মখনত প্ৰৱেশ কৰিয়ে প্ৰথমতে আমি ইয়াত ৰাখিছোঁ যে কি বুলি কয়, এইটো হ'ল পটাছৰ খাল বুলি ক'বলৈ। ইয়াত পটাছ পানী জমা কৰি ৰাখোঁ আৰু ভিতৰলৈ প্ৰৱেশ কৰিলে আমি কি কৰোঁ, ইয়াত ভৰিটো জুবিয়াই লওঁ, জুবিয়াই কিনে আমি ফাৰ্মত প্ৰৱেশ কৰোঁ। কিয়নো আমি বাহিৰৰ পৰা আহিলে আমাৰ ভৰিত লাগি আহিব পাৰে, বিভিন্ন বীজাণু লাগি আহিব পাৰে আৰু সেই সকলো বীজাণু ইয়াতে নাশ হৈ যাব, মানে সেইটো কাৰণে এইটো ৰাখিছোঁ ব্যৱস্থা। এতিয়া জুবিয়াই লওঁ ভৰিকেইটা। আৰু এইখনে হৈছে মোৰ ফাৰ্ম। তো বেক কেমেৰা কৰি চব দেখাম। এজনী গাহৰি ইয়াত আছে, এজনী প্ৰেগনেণ্ট হৈ আছে। এইবিলাক দানা খোৱা দোকা এইবিলাক এনেকৈ ৰাখিছোঁ, চাফা কৰা নাই। ইয়াত পানী খাবলৈ এইটো ৰাখিছোঁ, এইবিলাক গ্ৰিল এয়া আৰু এইকেইটা য়ৰ্কশ্বায়াৰ পোৱালি। ইয়াত দানা এনেকৈ আছে, এতিয়া পানী দিয়া হোৱা নাই, ৰ'ব পানী দি দিছোঁ। দেখিছে নহয় কিমান পিয়াহত আছিলে। সিহঁতক মাজে মাজে কি কৰি থাকিব লাগে, পানীটো চেক কৰি থাকিব লাগে, পানীটো দিয়া হৈছে নাই। এই দুটা আমি ফিড ইউজ কৰোঁ, যিহেতু শুকান ফিড খালে পানীটো খুব বেছি প্ৰয়োজন হয়, গতিকে ফিডটো থৈ আহোঁ ৰ'ব। এইকেইটা পানী খাই হৈ গ'ল সিহঁতৰ। তাৰপিছত এইকেইটা ৰাখিছোঁ এতিয়া নতুন মানে 3-4 মাহমান হৈ গ'ল। এইকেইজনী মাইকী গাহৰি, চব ব্ৰিডিঙৰ কাৰণে ৰাখিছোঁ। তাৰপিছত এয়া আৰু এইবিলাক দানা। এজনী প্ৰেগনেণ্ট হৈ আছে, এজনী কি বুলি কওঁ ক্ৰছ হয়, কিহৰ লগত ক্ৰছ আছিলে নাজানো, মাকজনী ক্ৰছ আছিলে। তো এতিয়া আমি লোকেল বুলিয়ে ধৰোঁ আৰু এজনী 150 কেজি হৈ যাব। এইটো পাঠাটো, হিৰ'টো, ইয়াক মাজে মাজে এইবিলাক ঘাঁহ চাহবিলাক খাবলৈ দিওঁ। অকণমান এইবিলাক চাফা হোৱা নাই, চাফা কৰি দিব লাগিব। তো এইজনী হৈছে ফাৰ্মৰ গ্ৰেণ্ড মাদাৰ। তো ইয়াৰ পৰাই প্ৰথম মই ফাৰ্ম ষ্টাৰ্টিং কৰিছিলোঁ। এজনী শুই আছে এতিয়া বৰ্তমান। তাৰপিছত এইফালে আছে য়ৰ্কশ্বায়াৰ। য়ৰ্কশ্বায়াৰ নহয়, এইকেইটা লোকেল হয়। এইটো এটা আছে, এইটো খাচী হয় আৰু সেইজনী মাইকী গাহৰি, সেইজনী প্ৰেগনেণ্ট হৈ আছে। এইফালে এজনী দেখিছে, এজনী কি বুলি কয় লোকেল হয়, লোকেল মানে ক্ৰছৰ পোৱালি হয়, একদম লোকেল নহয়, কিন্তু বহুত বেছি ভাল, বহুত ডাঙৰ জাতৰ হয়। 2 কুইণ্টেল পৰ্যন্ত এজনী গাহৰি হ'ব পাৰে ইয়াৰ। তো সেইজনী মাইকী গাহৰি, এজনী প্ৰেগনেণ্ট হৈ আছে। তাৰপিছত এজনী য়ৰ্কশ্বায়াৰ। তো য়ৰ্কশ্বায়াৰ এজনী ফাৰ্ষ্ট পোৱালি দিব, এজনী প্ৰেগনেণ্ট হৈ আছে, এজনী আৰু 25 দিনৰ ভিতৰত এজনীয়ে পোৱালি দিব। এজনী য়ৰ্কশ্বায়াৰ, এজনী প্ৰেগনেণ্ট হৈ আছে, এজনী চাগে এমাহ 10 দিনমান লাগিব নেকি, এজনী পোৱালি দিব। তো ইয়াত দুজনী আছে আৰু য়ৰ্কশ্বায়াৰ, এই দুজনীও প্ৰেগনেণ্ট হৈ আছে। তো এইকেইজনীও খুব সোনকালে পোৱালি দিব, এইকেইজনীও চববিলাক প্ৰেগনেণ্ট হৈ আছে। তো এইখনে মোৰ ফাৰ্ম। তো ৰ'দটো আজি বহুত দিনৰ মূৰত দিছে। তো এতিয়া গোটেই ছিষ্টেমেটিকখিনি মই কৈ দিম, কি ছিষ্টেম আছে মোৰ ইয়াত বা কি ছিষ্টেম কৰিছোঁ মোৰ ইয়াত। তো সম্পূৰ্ণকৈ মই কৈ দিম ধুনীয়াকৈ। তো প্ৰথম কথা, এই নেট বেৰাবিলাক যে দি দিছোঁ, এই নেট বেৰাবিলাক নিদিলেও চলিলেহেঁতেন, কিন্তু কি হয় বাহিৰৰ পৰা কি হয়, চৰাই চিৰিকটি বিভিন্ন ধৰণৰ বস্তু ফাৰ্মত প্ৰৱেশ কৰিব পাৰে। সেইটো জৈৱ সুৰক্ষাৰ কাৰণে আমি কি হৈছে এইখিনি মেইনটেইন কৰিবলগীয়া হয়।
যাতে বেলেগ চৰাই চিৰিকটি আহি ইয়াত সোমাব নোৱাৰে বা কুকুৰা হাঁহ আহি ইয়াত প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ সেইবিলাকৰ গাত বীজাণু লাগি আহিব পাৰে। বীজাণু লাগি আহিলে কি হ'ব, মোৰ ফাৰ্মখন বীজাণুমুক্ত হৈ নাথাকিব। তো সেইটো কাৰণে নেট বেৰাবিলাক দি দিছোঁ। ফাৰ্ম ইমানটোৱে আছিলে আৰু বহুত বেছি ডাঙৰো হোৱা নাই। ডাঙৰ হোৱা নাই মানে কি বুলি ক'ম, বহুত বেছি ডাঙৰ কৰি ল'ব নোৱাৰি। পোনপ্ৰথমে আপোনালোকেতো হয়তো জানে যে গাহৰি ফাৰ্মত বহুত বেছি পুঁজিৰ প্ৰয়োজন হয়। তো মোৰ সামৰ্থ্য মৰে, মোৰ ঘৰখনৰ সামৰ্থ্য মৰে মোক ইমানখিনি আগবঢ়াই দিছে আৰু তো পাছৰখিনি মই নিজে নিজে কৰিবলগীয়া বহাম পিছলৈ। তো ছেকেণ্ড কথাটোলৈ আহোঁ, আপোনালোকে যদি কোনোবাই গাহৰি পুহিম বুলি ভাবিছে, যদি কেনেবাকৈ গাহৰি পোৱালিৰ প্ৰয়োজন হৈছে, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ ফাৰ্মত এতিয়া বৰ্তমান গাহৰি প্ৰেগনেণ্ট হৈ আছে 9জনী হৈ আছিলে, কিন্তু কিবা কাৰণত সেইজন ডিছমিছ হৈ গ'ল আৰু তো এতিয়া বৰ্তমান আছে 8জনী গাহৰি প্ৰেগনেণ্ট হৈ আছে। তো এইকেইজনী খুব কম সময়ৰ ভিতৰতে পোৱালি দিব আৰু পোৱালি প্ৰডাকশ্যন হ'ব। তো অহা জুলাই মাহৰ 10 তাৰিখ মানৰ পৰা ষ্টাৰ্টিং কৰি একেবাৰে লেঠাৰি 8জনীয়ে পোৱালি দিব। তো যদি কাৰোবাক পোৱালি লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মোক কি বুলি কয়, যদি কাৰোবাৰ ওচৰত ফোন নাম্বাৰ আছে ফোন ফোন কৰিব, আৰু যদি নাই কেনেবাকৈ যদি কমেণ্ট কৰি মোক খোজে নাম্বাৰটো, তেনেহ'লে মই দিবলৈ ৰ'ব কথা এটা ক'বলগীয়া আছে। মোৰ ফাৰ্মখনৰ পোষ্টাৰ চোষ্টাৰ চব বনাই ক্লিয়াৰ আৰু পোষ্টাৰ আহি থৈ আছে ফ্ৰণ্টত। তো ফাৰ্মখনৰ নাম হৈছে লাইফ লাইন ফাৰ্ম। মই লাইফ লাইন ফাৰ্ম নাম দিলোঁ, জীৱন বাটৰ লগৰী হওক আমাৰ সকলোৰে। সেয়া আৰু নাম দিলোঁ ধুনীয়াকৈ লাইফ লাইন ফাৰ্ম, লাইফ লাইন ব্ৰিডিং ফাৰ্ম। তো ধুনীয়াকৈ হেৰি কৰিছোঁ আৰু তাত গোটেই মই হেৰিখন আপোনালোকক দি দিম চাৰ্টখন, তাৰ পৰা আপুনি সেইখন চাইও আপোনালোকে ধুনীয়াকৈ মোৰ লগত কণ্টেক্ট কৰিব পাৰে। যিহেতু পোষ্টাৰখন আপোনালোকে দেখিলে মই ইয়াত দি দিলোঁ, আপোনাৰ পোষ্টাৰখন চাই কিনে আপোনালোকে কি কৰিব পাৰে, ধুনীয়াকৈ হেৰি কৰিব, কি বুলি কয়, মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। এইবিলাক গুমধান কৰিছিলোঁ, ভাল নহ'ল বৰকৈ, হ'লেও কৰিছোঁ আৰু অলপ চলপকৈ। তাৰপিছত মই বৰ্তমান পাই গ'লোহি দানা বনোৱাৰ ঘৰত, সৰুকৈ আৰু দেখাই দিম বেক কেমেৰা কৰি। হেৰি বনাওঁ, কি বুলি কয়, কচু চচুবিলাক বা যিমান দানা যি আছে মিক্স কৰি কিনে ইয়াতে বনাওঁ, সিজাই কিনে খুৱাওঁ। আৰু এইটো হৈছে ফাৰ্ম হাউচ বনাই আছোঁ। তো ক্লিয়াৰ হোৱাৰ কাৰণে ফ্ল'ৰখন বনোৱা নাই। তো এইটো হ'লে মই ইয়াত ট্ৰেন্সফাৰ ল'ম আৰু ধুনীয়াকৈ ভাল লাগিব গৰম দিনত থাকি। তো ফাইনেলি দোকানত আহিলোঁ। দোকানত মোৰ ব্ৰটোক আজি দেখাই দিম। অকণ মুখত পেটে এইটো শুই আছে। তো ধুনীয়াকৈ ব্লগটোত আপোনালোকক চববিলাক দেখাম, আপোনালোকক ধুনীয়াকৈ চাব আৰু শ্বেয়াৰ কৰি দিব অলপ। এইখন আমাৰ দোকান, কমকৈ দেখাইছোঁ আৰু এনেই। সেইফালে এখন দোকান আছে, কি বুলি কওঁ, সেই আৰু দেখাই দিওঁ ধুনীয়াকৈ। এইখন হৈছে আমাৰ দোকান, গেলামাল দোকানখন এখন। আৰু ইয়াতে আমি সেইবিলাক ষ্টক কৰোঁ, বস্তুবিলাক আনি কিনে ইয়াতে ষ্টক কৰোঁ। দেখিছে এইবিলাক চলপকৈ আৰু সেইবিলাক আমি বস্তু ইয়াতে ষ্টক কৰোঁ। আৰু এইখন হৈছে আমাৰ আৰু এখন দোকান, এইবিলাক কাপোৰ চাপোৰৰ পৰা আদি কৰি কি বুলি কওঁ, সূতা চূতা, জোতা, স্কুল বেগ আৰু চৰু কেৰাহী চববিলাক ইয়াত ৰাখিছোঁ, এভৰিথিং। তো তাকৰ তাকৰকৈ ৰাখিছোঁ, কিন্তু চেষ্টা কৰিছোঁ আৰু ৰাখিবলৈ চববিলাক পোৱাকৈ। তো এই দুখন দোকান আছে, কেতিয়াবা মই চাওঁ, কেতিয়াবা দাদাই চায়, কেতিয়াবা ডাঙৰ দাদাই চায়, সেইটোৱে আৰু বেলেগ একো নাই। তো আজিলৈ সামৰিছোঁ। তো পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। জয় আই অসম।